হেল্ল' গাইজ গুড মৰ্ণিং এইচ এছ আছাম ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি একদম পূৰা শেৱালি ফুলৰ গোন্ধ লৈ মই পূৰা ভিডিঅ' বনাই আছোঁ। ভিডিঅ' মানে কি আৰু এয়া ষ্টাৰ্ট কৰিছোঁ ভিডিঅ'টো আৰু ইয়াত পূৰা একদম মানে শেৱালি ফুল পৰি আছে দেখিছে এয়া কি মজা আছে একদম পূৰা শেৱালি ফুল পৰি আছে আৰু এইফালে শেৱালি গছ এইজোপা দেখিছে একদম পূৰা শেৱালি ফুল মানে আৰু এই পাত মানে ফুলটো খাই নাই আপোনালোকে কমেণ্ট কৰি জনাবচোন। আৰু আমি খাওঁ বাৰু এইটো আপোনাৰ বুটলি কৰি এনেকৈ ধুনীয়াকৈ ইয়াৰ তলত মানে টিউপাল পাৰি থওঁ টিউপাল পাৰি থ'লে পূৰা টিউপালতে পৰে আৰু মানে শুকুৱাই থ'ব লাগে, শুকুৱাই থ'লে বেছি ভাল খাবলৈ আৰু ভাজি চাজিত মানে কিবা আৰু দিব লাগে, এইটো মজা লাগে খাই। আপোনালোকে খাই নাই কমেণ্ট কৰি জনাব। আৰু মানে কি ক'ম আৰু আজি মই ঘৰতে আছোঁ যিহেতু ডিউটি চুটি নাই, আজি দেওবাৰ বন্ধ আৰু দেখিলেই আৰু কিবা কাম কৰিবলৈ ল'লে ঘৰত কিবা এটা নহয় কিবা এটা ওলায়, কিবা এটা মানে কি ক'ৰবাত যাবলগীয়া হয়, ক'ৰবাত মাতে এনেকৈ মানে কাম কৰা নহয় আৰু আজি ক'লোঁ নাযাওঁ বুলি ভাবিছোঁ আৰু যোনেই মাতক নাযাওঁ আৰু আজি মই ঘৰতে কাম কৰিম আৰু ঘৰতে কাম কৰি আপোনালোকক কি কি কৰোঁ দেখাই থাকিম। আৰু মাতিছে বাৰু আজিও মাতিছে কিন্তু মই এতিয়া নাযাওঁ, মই একদম পাছবেলাহে যাম, 4টামান বজাত যাম আৰু উপায়তো নাই, এতিয়া ঘৰত কাম নহয় মানে সেইকাৰণে ঘৰতে কাম কৰোঁ আৰু আপোনালোকে দেখাই থাকোঁ, চাই থাকক ভিডিঅ'টো শেষলৈকে। আৰু ইয়াত দেখিছে মই পূৰা একদম চফা কৰি আছোঁ মানে পূৰা মানে বাৰীখন মানে চফা কৰি লৈছোঁ আৰু ইয়াত দেখিছে পূৰা চফা কৰি আছিলোঁ, চফা কৰা এইবোৰ দেখিছে একদম এনেকুৱাই লতা মানে একদম পূৰা বগাই আছে টেঙা গছত আৰু তামোল গছত এনেকৈ কৰি লতা গুৰিবোৰ কাটি দিছোঁ। এয়া দেখিছে লতা কেনেকৈ বগাই আছে আপোনালোকে দেখিছে, এইজোপা একদম গোল নেমু গছ আৰু এইফালে কাজি নেমু এইফালে গছ আছে, এইবোৰ লতা দেখিছে নাই কেনেকুৱা একদম লতা মানে এইফালে চাফা কৰি আছোঁ। এইফালে এয়া দেখিছে নহয় আৰু এনেকৈ চাফা কৰি আছোঁ, চাফা এয়া একদম মানে অলপ চলপ চাফা কৰি আছোঁ আৰু কেনেকুৱা হৈছেনো, কেনেকুৱা মানে কি আৰু চাফা কৰিব পাৰিছোঁ নাই। যদি আপোনালোকৰ ঘৰত হাজিৰা কৰিবলৈ মাতে কমেণ্ট কৰি জনাব, এড্ৰেছটো দি দিব, মই হাজিৰা কৰিবলৈ যাম, হয় নে নহয়। আৰু সেয়াই চাফা কৰি আছোঁ আৰু অলপ চলপ আছে, একদম হাত চাত বিষাই গৈছেগৈ। এইখন দেখিছে একদম এইখনে মানে পূৰা চাফা কৰি আছোঁ। আৰু এতিয়া মই একদম পিছপিনৰ পৰা আহি আগপিনে পাই গ'লোহি, আগপিনে মানে একদম চোতালত আছোঁ মানে কি একদম মানে দা মাৰি মানে হাবি কাটি ভাগৰ লাগি গৈছে, একদম মানে হাত চাত বিষ হৈ গৈছে, সেইকাৰণে অকণমান ৰেষ্ট লৈ লৈছোঁ আৰু ৰেষ্ট লৈ লৈছোঁ মানে অকণমান ৰখি লওঁ, তাৰপৰা আকৌ কি কৰোঁ আপোনালোকক দেখাই থাকিম, ভিডিঅ'টো শেষলৈকে চাই থাকিব। হেল্ল' গাইছ, আৰু এতিয়া মই একদম পূৰা অলপ মানে বহি কৰি কাম চাম কৰি মানে বহি ল'লোঁ, বহি মানে অকণমান জিৰাই লৈছোঁ আৰু জিৰাই লৈ মানে এতিয়া মই বাইকখন ধুম, মানে বাইকখন বহুত লেতেৰা হৈছে, এইখন দেখিছে একদম বাইকখন মানে পূৰা চকা টকা এইবোৰ দেখিছে নহয়, বোকা চকা অকণমান লাগি আছে, এইবোৰ এখন অকণমান ধুওঁ, চাফা কৰি লওঁ বাইকখন, হয় নে নহয়। লেতেৰা হৈ থাকিলে দেখিবলৈ ভাল নালাগে, সেইকাৰণে পূৰা চাফা কৰি লৈছোঁ, অকণমান কৰি লৈছোঁ মানে কৰিমগৈহে এতিয়া আৰু চাই থাকক আৰু। আৰু এতিয়া মই একদম পূৰা গাড়ী চাড়ী ধুই গা চা ধুই ফ্ৰেছ হৈ একদম ভাত পানী খাই মানে এতিয়া পূৰা ধুনীয়াকৈ মানে ফ্ৰেছ হৈ ওলাইছোঁ মানে কি ওচৰৰ দোকানলৈ যাম, দোকানলৈ মানে কি আৰু এনেই আৰু দেৱালী বুলি হয়নে নহয়, কাইলৈ যিহেতু দেৱালী আৰু দেৱালী বহুত বহুত শুভেচ্ছা থাকিল আপোনালোকলৈ। আৰু মানে কি ক'ম আৰু যাওঁচোন দোকানলৈ অলপ ওলাই মেলি, হয়নে নহয়, তাতে আমাৰ ডেকা ল'ৰাসকল আৰু পূৰা গোট খাই থাকিব পাৰে, তালৈকে যাওঁ আৰু গৈ মানে কি আৰু মোৰ এই বাচন দুখনৰ কাৰণে 1 টকা মই খৰচ কৰিছোঁ, 1 টকা মানে কি আপোনাৰ চেম্পু 1 পেটি পূৰা একদম ঢালি দিছোঁ, ইয়াত ঢালি মানে কি একদম পানীৰ লগত মিহলাই পূৰা চিকচিকীয়া কৰি দিছোঁ, এখন দেখিছে চিকচিকীয়া কৰি দিছোঁ একদম ধুই মেলি। আৰু মানে মোৰ বাচনকেইখন দেখিছে নহয় ইমান ধুনীয়া হৈ আছে, এখন দেখিছে আৰু এইখন দেখিছে। আৰু যাওঁতে মই পূৰা একদম দোকানত কি কৰোঁগৈ আৰু কি মানে কি আৰু এনেই যাওঁ আৰু বলক। আৰু এতিয়া পূৰা একদম মই দোকান গৈ আছোঁ, দোকান মানে কি আৰু দোকানতে গৈ আছোঁ আৰু এইফালে দেখিছে এখন বাগান হ'লেও কিডাল হ'ব, মানে পাতৰ দামেই নাই আৰু পাত ইয়াত দেখিছে ধুনীয়াকৈ ওলাই আছে পাত, আৰু মানে দামেই নাই, দাম মানে কি আৰু 10 টকা 12 টকা 11 টকা এনেকৈ হৈ আছে। আৰু কি ক'ম আৰু এয়া দেখিছে নহয় কি ধুনীয়া বাগান। হেল্ল' গাইছ, আৰু এতিয়া মই একদম পূৰা দোকানৰ পৰা আহি ঘৰ আহিলোঁ, ঘৰ আহি মানে এতিয়া মই এজেগাত যাব ওলাইছোঁ, এজেগাত মানে কি গেলাবিল যাব ওলাইছোঁ আৰু মোৰ লগত আছে এজন দেখিছে পূৰা একদম বাইক চলাইছে আৰু মানে এইজনৰ লগত যাওঁ
কি কৰিব যাওঁ ক'ম বাৰু সেইটো বলক এতিয়া যাওঁ উঠি ল'লোঁ বাইকত যাওঁ এতিয়া বলক গেলাবিল হেল্ল' গাইছ আৰু এতিয়া একদম পুৰা গেলাবিলৰ পৰা আহি মানে একদম পুৰা আহি মানে কি আৰু একদম তিনিআলি এটা ৰখি দিছোঁ আৰু ৰখি মানে কি এইফালে আছে এইজন আমাৰ এই নমস্কাৰ কৰি দিয়া কৃষ্ণ এইফালে আছে একদম এইজন কালি দেখিলেই আপোনাৰ কালি ভিডিঅ'ত যোৱাকালি ভিডিঅ'ত আৰু এইফালে একদম এইজন দেখিছে এইয়া আমাৰ ফুচকা ওলাইছে ফুচকা উলিয়াই দিছে একদম পুৰা একদম মানে দেখিছে আপোনালোকে আমি গেলাবিলৰ পৰা আহি পালোহি মানে ঘৰৰ ওচৰ পাইছোহি ঘৰৰ ওচৰ পাই মানে আপোনালোকক দেখাই আছোঁ ভিডিঅ'টো আৰু কি হ'বলৈ গৈ আছে কি হ'বলৈ মানে কি আৰু এতিয়া আন্ধাৰ হ'বলৈ হ'লেই আৰু আপোনালোকক কি দেখাওঁ চাই থাকক ভিডিঅ'টো শেষলৈকে বলক তেতিয়া হেল্ল' গাইছ আৰু আছোঁ একদম পূৰা পদূলিমুখত মানে কি পদূলিমুখতে আছোঁ আৰু এইফালে দেখিছে আমাৰ এইজন একদম পূৰা একদম হাঁহি গৈছে আৰু এইফালে দেখিছে এই একদম পূৰা একদম মানে পদূলিমুখত পূৰা আছে আৰু মানুহ মানে কি দেৱালী বুলি আছে আৰু দেৱালী বুলি মানে কি আৰু ইনজয় আৰু উপায় নাই আৰু এতিয়া পূৰা পদূলিমুখত আছোঁ পদূলিমুখত মানে কি ধুনীয়া লাগিছে আৰু ধুনীয়া মানে কি আমি একদম গেলাবিল গৈ আহি তাৰমানে গৈ আহিলোঁ আৰু আহি পানি পদূলিমুখত আছোঁ পদূলিমুখত মানে ধুনীয়া এনজয় কৰি আছোঁ এনজয় মানে এতিয়া যাম এটা দোকানলৈ আৰু আকৌ দোকানলৈ গৈ একদম কি কৰোঁ আপোনালোকক দেখাই আছোঁ মানে কি আৰু কিনো কৰিম দোকানলৈ গৈ আৰু চাই থাকক ভিডিঅ'টো শেষলৈকে একদম পূৰা ওচৰৰ মানুহখিনি আমি নবৌহঁতলৈ গৈ আছোঁ নবৌহঁতলৈ মানে কি আমি নেগেৰা বজাব গৈছোঁ আৰু নেগেৰা মানে কি আৰু এনেই অলপ শিকিব মানে কালি অন্ততঃ ভাল লাগিলে মানে কি আৰু ই আছিলে এইটো দেখিছে নাই লাঠুৱা হৈ আছে আৰু একদম পূৰা নবৌহঁতলৈ গৈ আছোঁ অকণমান মানে এনেই টুংটাং কৰিবলৈ আৰু বলক এতিয়া যাওঁ চাবলৈ আৰু এতিয়া একদম পূৰা আহি মানে কি আৰু এই নবৌহঁতৰ পদূলিমুখত আছোঁ আৰু পদূলিমুখত মানে কি এইফালে মানুহ দেখিছে আপোনালোকে পূৰা মানুহ আছে আৰু এইফালে একদম পূৰা খোল চোল আনি পাই গৈছে নেগেৰা চেগেৰা আনি পাই গৈছে আৰু আছোঁ মই একদম পদূলিমুখত মানে কি এতিয়া যাম একদম পূৰা নেগেৰা চেগেৰা একদম এনেই মানে অলপ দেৱালী বুলি অলপ ফূৰ্তি কৰিমগৈ আৰু ফূৰ্তি মানে কি আৰু ফূৰ্তি কৰি মানে এইফালে নেগেৰা দেখিছে আপোনাৰ এইফালে ৰখি আছে একদম আমাৰ এয়া দেখিছে মজা লাগিছে আৰু এতিয়া চাই থাকক ভিডিঅ'টো একেলগে একদম মজা পাব আৰু এইফালে পূৰা একদম আমাৰ মানে একদম পূৰা নেগেৰা নামৰ আৰু এজন হৈ আছে আৰু এজন মানে কি আপোনালোকে দেখিবলৈ পাইছে আপোনাৰ এয়া চাওক একদম পূৰা এইফালে একদম পূৰা দি আছে এয়া আমাৰ মূৰ তল কৰি দিছে দেখিছে নাই মানে খোলত এইফালে নেগেৰা পূৰা দি আছে এইফালে তালত পূৰা দি আছে দেখিছে নাই মন গৈ আৰু এইফালে মাদক গৈ আৰু এইফালে মজা লাগিছে कौन है ये लोग कहाँ से आते हैं একদম আজি ভিডিঅ'টো দেখিবলৈ পাই চাওক কি মজা হৈ আছে একদম দেৱালী ধামাকা মানে চাওক হেল্ল' গাইছ আৰু একদম পূৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ মানে কি এই ওচৰৰ মানুহত আৰু এইফালে পূৰা আৰম্ভ হৈ আছে দেখিছে আপোনালোকে চাবলৈ পাইছে শিকি আছে আপোনালোকে চাবলৈ পাইছে একদম A few moments later. Hello guys, আৰু এতিয়া মই পুৰা একদম মানে নেগেৰা চেগেৰা বজাই ঘৰ আহি পাই গ'লো ঘৰ আহি পাই একদম পুৰা ভাত পানী খাই আজৰি হৈ গ'লো আজৰি মানে কি এতিয়া ৰাতি 9টা বাজিছে আৰু 9টা বজাত আপোনালোকক মই একদম মানে হেক কৰিব বিচাৰিছোঁ এই ভিডিঅ'টো যিহেতু মই ভাল ভিডিঅ' আপোনালোকক দিবলৈ টপিকটো নাপালোঁ সেইটো কাৰণে মই এনেকুৱা ভিডিঅ'ই দিলোঁ আৰু খচং মচং এনেকুৱা ভিডিঅ' আৰু ঘৰৰে আৰু সেইটো কাৰণে যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলো কৰি দিব আৰু তাৰ লগতে দেৱালীৰ বহুত শুভেচ্ছা জনালোঁ মোৰ ফালৰ পৰা আৰু ভিডিঅ'টো আজি ইমানেই আছিল যদি
চাই ভাল পালে আৰু আজিলৈ বাই বাই গুড নাইট হে